বুবাহঁত হোমৱৰ্ক কৰিল নে নাই? কৰিছো ছাৰ। টিংকু বুবা তোৰ কি হ'ল? তই কৰি আনিছনে নাই? নাই ছাৰ। কিয় নাই কৰা? মানে ছাৰ কথাটো এনেকুৱা ধৰণৰ, মই ঘৰত নাথাকো, মই হোষ্টেলতে থাকো। মোক হোমৱৰ্ক নহয় হোষ্টেলকহে দিব লাগে। পাগল চালা, মাথা বেয়াকৈ দিবি দেই তই। তোমালোকে ক'ব পাৰিবানে বাৰু আই লাভ ইউ শব্দটো ক'ত আৱিষ্কাৰ হৈছিল? ছাৰ মই পাৰিম। কচোন নহ'লে। ছাৰ আই লাভ ইউ শব্দটো চাইনাত আৱিষ্কাৰ হৈছিল। সেইটো কেনেকে আকৌ? ছাৰ আই লাভ ইউ শব্দটোত গোটেইবোৰ চাইনিজ গুণ আছে। সেই শব্দটোত না গেৰাণ্টি আছে না ৱাৰেণ্টি আছে, কেতিয়া কি হৈ যায় একো ধৰিব নোৱাৰি। চালা অবং, কেতিয়াবা বুকখন মেলি পাইছিলি? ছাৰ এখন বুক মই ডেইলি সদায় দিনটো মেলি চাই থাকো। কোনখন বুক চাই থাকনো কচোন বাৰু তই? ছাৰ ফেচবুক। পাগল চালা, স্কুলত এইবোৰ কৰিবলৈ আহ? স্কুল কি বস্তু বুজি নাপাও নেকি তই? ছাৰ মই বুজি পাওঁ। ছাৰ স্কুলখন এনেকুৱা বস্তু য'ত আমাৰ পাপাহঁতৰ লুটে আৰু আমাক পিটে। হে ভগৱান, উঠালে মুজে উঠালে। ছাৰ ইমান যদি উঠিব মন আছে উঠি দিলেই হ'ল, ভগৱানক কিয় ক'ব লাগে আকৌ, নিজে উঠি দিলেই হ'ল। অ' ভগৱান। আবে মৰিলে নেকি নিবে? সঁচাই মৰিলেই হ'ব লাগে। ৰচোন মই চাই আহো। অ' ছাৰ মৰিলে নেকি? আবে মৰিলেই হ'বলা। কি চাই আছে এতিয়া? ভিডিঅ'টো শেষ হ'ল, যাওক। অ' ৰ'ব যোৱাৰ আগতে কাম এটা কৰি যাওক। ভিডিঅ'টো লাইক কৰি যাওক আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক। ধন্যবাদ।